মই পোনপ্ৰথমতে আপোনালোকৰ জৰিয়তে বিপিএফৰ প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মৈলীদেৱ ছাৰলৈ অশেষ অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ 4জন যি ফকৰাগামৰ পৰা দাবীদাৰ আছিলোঁ বিপিএফ দলৰ পৰা, 4জনৰ ভিতৰত দলীয়ভাৱে মোৰ ওপৰত তেওঁলোকৰ যি আস্থা ৰাখি কেনে আজি ফকৰাগাম 7 নং সমষ্টিৰ পৰা মোক যি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, তাৰ কাৰণে মই নথৈ আনন্দিত আৰু তেওঁলোকক ধন্যবাদ জনাব খুজিছোঁ। ইমানখিনি মোৰ প্ৰতি আস্থা ৰাখি মোক দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে। ৰাইজলৈ এটাই মোৰ আহ্বান, যিহেতু আমি ফকৰাগাম সমষ্টিৰ পৰা প্ৰায় 4টা টাৰ্মছ আমাৰ পাৰ হৈ গৈছে। বিপিএফ দলৰ পৰা আমি ইয়াৰ পৰা প্ৰাৰ্থিত্ব জিকাব পৰা নাই। সেইকাৰণে ৰাইজৰ মোৰ প্ৰতি এটা আস্থা আছিলে আৰু তেওঁলোকৰ এটা মোক ৰাইজে মোক আগবঢ়াই দিছে যে এইবেলি আপোনাক প্ৰাৰ্থিত্ব আনিব লাগে। সেইকাৰণে কিন্তু মই ৰাইজৰ পৰামৰ্শত বা দলীয় যিখিনি আমাৰ যিমান সতীৰ্থ আছে তেওঁলোকৰ পৰামৰ্শত মই প্ৰাৰ্থিত্বৰ কাৰণে আগবাঢ়ি গৈছোঁ আৰু আজি ৰাইজৰ পৰামৰ্শ তথা আশীৰ্বাদৰ কাৰণে যি মই প্ৰাৰ্থিত্ব পালোঁ, তো এই প্ৰাৰ্থিত্ব পোৱাৰ পিছত মই ৰাইজলৈ এটাই আহ্বান, বিশেষকৈ এইবেলি আমাৰ ফকৰাগাম সমষ্টিৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ বিপিএফ দলক ভোট দি ফকৰাগাম সমষ্টিটো এটা উন্নয়নমূলক সমষ্টি হিচাপে যাতে আগলৈ মোক বিটিচিৰ মজিয়ালৈ পঠাই দিয়ে সচিবালয়লৈ, তাৰ কাৰণে মই ৰাইজৰ প্ৰতি এটা আহ্বান জনালোঁ। চাওক, বিপিএফ দল এটা সেকুলাৰ দল। আমি বিপিএফ দলটোত যিমানখিনি আমাৰ বিটিচিত জনগোষ্ঠী আছোঁ, জাতি জনগোষ্ঠী সব মিলি কেনে আমি এটা বিপিএফ দল গঠন কৰা হৈছে। প্ৰত্যেকটো জাতিৰে আমাৰ এটাকে সুকীয়াকৈ ছেপাৰেটলি এটাকে আমি চেল বনাই দিছোঁ। যেনেকুৱা ৰাজবংশী কমিউনিটি চেল এটা কোচ ৰাজবংশী কমিউনিটি চেল বনোৱা আছে। এইটো আমাৰ বিপিএফৰ এটা উইংছ। কিয় বনোৱা হৈছে? উদ্দেশ্যটো হ'ল এইটো, বিপিএফৰ উদ্দেশ্য আৰু লক্ষ্য এটাই উন্নয়ন কৰা। ইয়াত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠী যিমানখিনি আছে সকলোৱে হাতে হাত মিলাই আগুৱাই যোৱাৰ যি এটা পন্থা, এই পন্থাটো লৈ কেনে শিৱসাৰে ইয়াত আমাৰ প্ৰত্যেকটো জাতি হিচাপত এটাকে আমাৰ কমিউনিটি চেল গঠন কৰি দিছে আৰু সেই কমিউনিটি চেল লৈ কেনে মই তেওঁলোকক লগত লৈ বা তেওঁলোকৰ যিখিনি আছে ইয়াত আমাৰ যিমানখিনি ৰাজবংশীয় হওক, বেংগলীয় হওক, আমাৰ হিন্দীভাষী হওক, বড়ো হওক, আমাৰ নাথযোগী হওক আদিকে ধৰি যিমানখিনি আমাৰ আছে সকলোকে লগত লৈ তেওঁলোকৰ আস্থা ৰাখি পেলাই বা তেওঁলোকৰ যিখিনি মোৰ প্ৰতি এটা ভৰসা, এইটো মই আগলৈ ৰাখি পেলাই মই লগত লৈ কেনে বা তেওঁলোকৰ দিহা পৰামৰ্শ লৈ মই আগলৈ কাম কৰি যাম। চাওক, অৰূপদাৰ বিষয়ে আৰু মোৰ ক'ব লগা একোৱেই নাই। অৰূপদে বিগত 5খন বছৰে হ'ব, ইলেকশ্যন আহিল এইকাৰণে মই বিগত বুলি কৈছোঁ। 5খন বছৰত এজন ইয়াৰ পৰা আমি MCLA পাইছিলোঁ। MCLAৰ পৰা তেওঁ যাই কিনে EM পাইছে আৰু EMটো হ'ল কি এজন প্ৰভাৱশালী EM আছিলে। আজি তেওঁৰ 5খন বছৰতে চাওক, ফকৰাগামত আমি আহিছোঁ সমষ্টিটো হিচাপত, ফকৰাগামত এটা উন্নয়নমূলক তেওঁৰ কাম দেখাই দিয়ক। কোনোবা এজন মানুহক এই 5টো বছৰত এটা চাকৰি দেখাই দিয়ক। কোনোবা আমাৰ যদি যুৱ প্ৰজন্ম আছে, যিমানখিনি নিবনুৱা আছে, এজনো চাকৰি দিয়া নাই, এটা উন্নয়নমূলক কাম কৰা নাই, কোনো এটা জাতিক আস্থাত লৈ তেওঁ কাম কৰি আগলৈ যাব পৰা নাই। তেওঁ অকল সাম্প্ৰদায়িক ৰাজনীতিহে কৰি গৈছে আৰু এই সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে যাই কেনে আজি ফকৰাগামবাসী ৰাইজে বিপিএফ দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত আজি খবৰ লওক আপোনালোকে ফকৰাগাম সমষ্টিৰ মাজত কিমান এটা আনন্দৰ উল্লাস এটা জাগি উঠিছে। ইয়াৰ কাৰণটো হ'ল এইটোৱে, ফকৰাগামবাসী এইবাৰ সাজু হৈ আছে অৰূপ কুমাৰ দেক
যেটো আমাৰ ইলেকশ্যন হ'বলৈ গৈ আছে 22 তাৰিখত আমাৰ নিৰ্বাচন আৰু 26 তাৰিখত আমাৰ যি কাউণ্টিং এই কাউণ্টিঙৰ লৈকে মানে আমাৰ ফকলেগামবাসী ৰাইজে অপেক্ষা কৰি আছে বিদায় দিয়াৰ কাৰণে গতিকে অৰূপদে ক'ব লগা ইয়াত নাই অৰূপদে কি আছে অৰূপদে ইয়াত ফেক্টৰে নহয় আপোনালোকে চাই থাকক বেছি দিন নাই আপোনালোকে অলপ ধৈৰ্য ধৰক আৰু চাই থাকক অৰূপদে ইয়াত একো কি নহয় ফেক্টৰ নহয় ইয়াতে বিপিএফৰ যিহেতু খাটাং বুলি ভাবে না আপোনালোকে ইয়াত যিহেতু ইয়াত ৰাইজৰ আশীৰ্বাদ আছে ৰাইজৰ আশীৰ্বাদ হিচাপত তেওঁলোকৰ যি আমি কিবিলাক পাই আছো শুভেচ্ছা বাণী পাই আছো এই ৰাইজৰ আশীৰ্বাদ আৰু শুভেচ্ছাৰ ফালে চাই কিনে আমি খাটাং ফকলেগামটো আমি বিপুল ভোটত জয়ী হ'বলৈ গৈ আছো